আমি দেখিবলৈ পোৱা নাই ইয়াতে সামাজিক অৰ্থনৈতিক সমস্যা ৰাজনৈতিক সমস্যাবিলাকে পৰিৱৰ্তন আহিছে না উন্নয়নৰ ক্ষেত্ৰত আহিছে খালি কিছুমান ইস্যু লৈ পেলাই ইয়াত বেবেৰিবাং কৰি থকা দেখিবলৈ পাইছোঁ কমপ্লিকেটেড কৰি পেলাই ৰাইজক মানে কনফিউজ কৰাটো আমি দেখিবলৈ পাইছোঁ বিশেষকৈ শিক্ষা খণ্ডত আৰু বানপানী গৰাখহনীয়া সমস্যা যিসকলে নেতা তেখেতসকলে সংগ্ৰাম কৰি আহিছিলে আগতে বানপানী গৰাখহনীয়া কিন্তু এতিয়াও দেখি পালোঁ আগৰ নিচিনাই মানে সেই ৰিলিফ বিতৰণ কৰাৰ কাজিয়া বানপানীত মানে মাথৰি বনৰ কাজিয়া সেইখিনিয়ে ইয়াত চাইণ্টিফিক কিবা পলিচি এটা ওলাইছে নেকি জাতি জনগোষ্ঠীৰ সমস্যা অসমৰ কথাটো গুজৰাটৰ লগত চালে নহ'ব অসমৰ কথাটো বেলেগৰ ক্ষেত্ৰত চালে নহ'ব কিন্তু অসমৰ যিবিলাক জনজাতিসকলৰ সমস্যা জনগোষ্ঠীয় সমস্যা ৰাজনৈতিক সমস্যা অৰ্থসামাজিক সমস্যা পৰিচয় অস্তিত্বৰ সমস্যা এই সমস্যাবিলাক সমাধানৰ কাৰণে একো পদক্ষেপ লোৱা আমি দেখিবলৈ পোৱা নাই গতিকে অসমৰ সকলোৰে মংগল কাৰণে বৰ্তমানৰ চৰকাৰক আমি কৈছোঁ যে তেখেতসকলে সমস্যাবিলাক ভয় কৰি পিছুৱাই থাকিলে নহ'ব সমস্যাবিলাক সমাধান কৰিব লাগিব অলপ ৰিস্ক ল'ব লাগিব দায়িত্ব ল'ব লাগিব নহ'লে আৰু পৰিৱৰ্তন ক'ৰ পৰা আহিব আগৰ নিচিনাকৈ যদি নিজকে স্কেপ কৰিব বিচাৰে নিজকে পলায়ন কৰি বিচাৰিব বিচাৰে ৰাইজক ভুৱা কথা কয় এইটো ধৰা পৰিছে অলৰেডি তো সেইকাৰণে আমাৰ কথা হৈছে বড়োলেণ্ড আন্দোলন 50 বছৰে চলি আছে 5000তকৈ অধিক মানুহ ছেক্ৰিফাইচ ইয়াত জীৱন দান দিব লগা হ'ল আমি নিজৰ পৰিচয় অস্তিত্ব লৈ জীয়াই থাকিব বিচাৰিছোঁ নিজৰ ভাষাটো জীয়াই ৰাখিব বিচাৰিছোঁ নিজৰ ভূমি ডোখৰা ভালকৈ বাচাই ৰাখিব বিচাৰিছোঁ ইয়াত একো ভুল হ'ব নোৱাৰে আৰু সেইটো মানে বড়ো অসমীয়া কৰি পেলাই চিন্তা কৰিলে নহ'ব আজি ক'ব বিচাৰিছে যে 30% বড়োৰ কাৰণে কেনেকৈ ৰাজ্য ভাৰতৰ সংবিধানৰ কোনটো দফাত লিখা আছে যে 10% 20% 30% ৰাজ্য গঠন কৰাৰ এনেকুৱা ক্ৰাইটেৰিয়া একো নাই কিমানজন মানুহ থাকিলে ৰাজ্য পায় কিমানজন নাথাকিলে নাপায় তেনেকুৱা ক্ৰাইটেৰিয়া একো নাই তাত খালী ক্ৰাইটেৰিয়া আছে আৰ্টিকেল 2 আৰু 3 যে এখন ৰাজ্য ভাগাই পেলাই ৰাজ্য কৰিব পাৰে দুটা তিনিটা নহ'লে অইন দুটা ৰাজ্যৰ পৰা আধা আনি পেলাই ৰাজ্য গঠন কৰিব পাৰে মানে পাৰ্লিয়ামেণ্টে যেতিয়া বিচাৰে তেতিয়া ৰাজ্য গঠন কৰিব পাৰে আৰু তেলেংগানা এনেকুৱা হৈ গ'ল উত্তৰাখণ্ড ঝাৰখণ্ড ছত্তীশগড় হৈ গ'ল ভাৰতৰতো একো ক্ষতি হোৱা নাই তেলেংগানা ৰাজ্য হোৱাৰ পৰা ভাৰতৰ কিবা ক্ষতি হৈছে নেকি উত্তৰাখণ্ড ঝাৰখণ্ড ছত্তীশগড় ৰাজ্য হোৱাৰ পৰাতো একো ক্ষতি হোৱা নাই না উত্তৰ পূৰ্বাঞ্চলৰ 7 ভনী হোৱাৰ কাৰণে অসুবিধা হৈছে কিন্তু আজি কথাটো হৈছে অসমৰ মেইন বেমাৰটো হ'ল মানসিকতা আজি লিডাৰবিলাক যোনে শাসনত বহে তেখেতসকলৰ মানসিকতা সকলোকে লৈ পেলাই কথাতে কৈছে চবকে সাথ চবকে বিকাশ কিন্তু সকলোকে আগুৱালি ল'ব পৰা নাই আৰু সেইটোৱে চবচে কৰে ডাঙৰ আজি ধৰ্ণাটো কৃষকসকলৰ ধৰ্ণা আমি এপছু NDB প্ৰগ্ৰেছিভ আৰু পিপল জইণ্ট একশ্যন কমিটি সমৰ্থন জনাইছোঁ আৰু এই পাৰ্লিয়ামেণ্ট ছেশ্যনটো আমি বাদ চাইছোঁ যে পাৰ্লিয়ামেণ্টৰ ভিতৰত যদি চৰকাৰে কিবা পলিচি আনে আমি ৱেলকাম কৰিছোঁ যোৱা এপ্ৰিল মাহত যেতিয়া আলোচনা তেখেতসকলে কৈছিলে আমি পদক্ষেপ ল'ম পলিচি ল'ম আজিলৈকে কোনো নাই সেইকাৰণে আমি কৈছোঁ যে পাৰ্লিয়ামেণ্ট ছেশ্যনলৈকে যদি কোনো পলিচি নাই ভিগৰাছ মাছ মুভমেণ্ট কৰি তুলিম আজি গোৰ্খালেণ্ড জ্বলি আছে ট্ৰিপুৰালেণ্ডত ইনডেফিনিট বন্ধ হৈ আছে ত্ৰিপুৰাত আমি তেনেকুৱাবিলাক আজিলৈকে কৰা নাই আৰু কৰিব বিচৰা নাই কিন্তু চৰকাৰে যদি গণতান্ত্ৰিক অহিংসাৰ কথা বুজি নাপায় তেতিয়াহ'লে পুনৰ আমিও জংগী আন্দোলন যাব লাগিব এইটো অলৰেডি বড়োসকল ডিটাৰমাইণ্ড খালি ইট ইজ দ্য মেটাৰ অফ টাইম আমি কেতিয়া কৰিব লাগে